মনলৈ উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি। ঐ গৰখীয়া ল'ৰা, কি নাম তোমাৰ? কি কৰি আছা ইয়াত? গছৰ তলত বহি আছা নেকি? নাম মোৰ কুবুটি কায়াং, জানি ল'বি আজিৰ পৰা। গৰখীয়া বুলি মাতিলে মই বৰ বেয়া পাওঁ দেই। হ'ব তেন্তে তোমাক মই আজিৰ পৰা কুবুটি কায়াং বুলিয়ে মাতিম দে। বেয়া নাপাবা আৰু পিছে দেই। এতিয়া কি কৰি আছা পিছে? মই মানে পলৰেদি মাছ ধৰি আছো আৰু। ধৈত, ক'ত মাছ ধৰি আছা? গছৰ তলতে বহি আছা দেখোন। মিছা ক'বলৈ লাজ নেপাও নৰাধম চাল্লা? আপুনি মোক বহি থকা দেখিও আপুনি মোক কি কৰি আছে বুলি সুধিবলৈ অলপো লাজ নেলাগিল নে? বাৰু মোৰে ভুল হ'ল দে। পিছে কুবুটি কায়াং কোৱাচোন, এতিয়া মই ক'ত আছো? কি ঠাইত? আপুনি এতিয়া গছৰ তলত মাটিৰ ওপৰত থিয় দি আছে। ধেত বুৰ্বক, মই সেইটো সোধা নাই। এই ঠাইখিনিৰ নাম কি? সেইটোহে সুধিছে। এই ঠাইখিনি চাকুমাকু ঔগুৰি বুলি কয়। বৰ সুন্দৰ নাম, চিনাকি নাম। ইমান ধুনীয়া ঠাই জীৱনে মৰণে কেতিয়াও এনে কোৱা ঠাই মই দেখা নাই। আপুনি তেন্তে ভূত নেকি? ঠাইখন এতিয়াও দেখা নাই? মৃত্যু জীৱ নেকি? চকু নাই নেকি? নহয় বোপাই, মই আগতে এনেকুৱা ঠাই দেখা নাছিলো, আজিহে দেখিছো। বাৰু তোমাৰ লগত মই আড্ডা দি থাকিলে মোৰ 14টাই বাজি যাব। কোৱাচোন কুবুটি কায়াং, এই বাটটোনো ক'লৈ যায়? বিদ্যা মা কচম, এই বাটটো দিনত হ'লে ইয়াতেই থাকে, ৰাতি হ'লে বাটটো ক'ত যায় মই হ'লে একোৱেই নাজানো। ফেটি খাপৰ শপত। ধেত বুৰ্বক, তোক সুধি লাভ নাই। মই কাৰোবাক সুধিব লাগিব। মই যাওঁ। অ'কে, চি ইউ চন। থেংক ইউ কেংকেঙীয়া বুঢ়াপ্পা। আপোনালোকে যদি মিছনেৰী চলিউশ্যন জানিব বিচাৰে তেন্তে হ'লে আপোনালোকৰ কাৰণে এটা সুখবৰ। মই জনাইছোঁ আপোনালোকক মিছনেৰী চলিউশ্যন কেনেকৈ কৰিব পাৰি। আপোনালোকে ফেচবুকত এটা পেজ আছে, মই সেই পেজটো আপোনালোকক লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিম। তাতে গৈ আপোনালোকে কেনেদৰে মিছনেৰী চলিউশ্যন কৰিব পাৰি, ট্ৰেইনিং কৰিব পাৰি, সকলো ধৰণৰ ভিডিঅ' তাতেই পাবা আৰু বহুত ভাল। আপোনালোকে গৈ সেই লিংকটো শ্বেয়াৰ কৰিব, ফ'ল' কৰিব আৰু লাইক কৰি দিব। ডিছক্ৰিপশ্যনত লিংকটো দি দিম। কেনেকুৱা কি কৰে কি নকৰে সকলোবোৰ বস্তু তাতে ডিটেইলছ দিয়া আছে। আপোনালোকে গৈ এবাৰ চেক আউট কৰি লওক আৰু ফ'ল' কৰি লওক। তাৰমানে ঠাইডোখৰ নাম নেকি? কি বা কৈ গ'ল, বুজিয়ে নাপালো নহয় মই। বাদ দিয়াহে, যি কৈছে আৰু। মই গৈ থাকো, যি হয় দেখা যাব। সেইটো ল'ৰা এটা আহি আছে, তাকেই সুধিব লাগিব। চি ইউ চন, থেংক ইউ। তাৰমানে ঠাইডোখৰ নাম নে কি? আজি যুগৰ ল'ৰা, ক'লে যায় হেই? আপুনি য'ৰ পৰা আহিছে তালৈ যাওঁ মই। আপোনাক কেলে লাগে? তাৰমানে অ'কে, চি ইউ চন, থেংক ইউ। তালৈ যাব? মোৰ নাম কেন্দি প জাহা তাহা কথা ক'লে মোৰ খং উঠে দেই বুঢ়া। মোৰ নাম কেংকেঙীয়া, মোৰ খং উঠিব লাগিলে পানীত জুই লগাই দিম। মই কি বেয়া কথা ক'লো তোক? বাটতে লগ পালো কুবুটি কায়াঙক। সি মোক এই ঠাইখনৰ নাম কৈছিল। অ'কে, চি ইউ চন, থেংক ইউ বুলি। তালৈ যাবি বুলিহে সুধিছো তোক। কুবুটি কায়াঙে আপোনাক ঠগিলে। সি আপোনাক মাৰে মূৰটো খোৱা গৰু চোৰৰ পুতেক বুলিহে গালি পাৰিছে। চি বৰ লাজৰ কথা দেই, ইমান বেয়াকে আপোনাক গালি পাৰি থৈ গ'লে। কি তাক আজি মই দিম এক সেকা বাপকে তাক। যা জল্দি যা, নহ'লে তাক লগ নাপাবি আৰু সি গুচি যাবগৈ। তেনেহ'লে মই যাওঁ তাড়াতাড়ি। আজি বাপকে কুবুটি কায়াঙক দিলো দে একেকা। ভাল দিব আজি বুঢ়াই তাক। কি মজা চাল্লা, পাক ভালে পাইছো মই। উৰণীয়া মন উৰণীয়া হৈ ঠাইতে ঘূৰি নাচি ৰৈ বেটা কুবুটি কায়াং,
তই গছৰ তলত বহি গান মাৰি আছ তোক বেটা দি আছো বাপকে হাউ আৰু বুঢ়াটো ইয়াত আহিলে যে কি বা হ'ল কি হ'ল বুঢ়া আৰু ঘূৰি আহিলা যে কিয় ঘূৰি আহিছো তোক মই আজি দিম এক খেকা বাপকে গম পাই যাবি ৰ ঐ কুবুটি কায়াং তই মোক কি মাৰ মূৰটো খোৱা গৰু চোৰৰ পুতেক বুলি গালি পাৰিছ হা তই এটা নিজেই ডাঙৰ মাৰ মূৰ খোৱা তই এটা নিজেই ডাঙৰ গৰু চোৰ তোৰ বাপেৰে এটা ডাঙৰ চি ইউ চোন মাৰে এজনীও ডাঙৰ থেংক ইউ আৰু তই এটা নিজেই অ'কে চি ইউ থেংক ইউ পুতেক বদমাছ আপুনি ভুল বুজিছে দেই সেই বদমাছ কেন্দি পই মিছাকৈ কথা লগাইছে আপোনাক তাক পালে মই আলু পিটিকা কৰি খাম ঐ কেংকেঙীয়া বুঢ়াপা চা মই আপোনাক অ'কে ভাল বাৰু চি ইউ চন অতি সোনকালে লগ পাম থেংক ইউ কেংকেঙীয়া বুঢ়াপা ধন্যবাদ আপোনালৈ বুলি কৈছিলোঁ মই বৰ লাজ পাইছোঁ মই বৰ দুখিত মোক বেয়া নাপাবি দেই আজিলৈকে এই কুবুটি কায়াঙে কাকো বেয়া নাই পোৱা আৰু বেয়া নাপায়ো আৰু যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই ৰাইজসকল ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ